এতিয়া বাজিছে মৰ্নিং 9:30 আৰু মই ওপৰলৈ আহিছোঁ মানে ৰাতিপুৱাই শ্যাম্পু কৰিলোঁ শ্যাম্পু কৰাৰ কাৰণে চুলিখিনি অলপ ৰ'দত শুকাবলৈ আহিছোঁ বেছি ৰ'দ নাই কিন্তু ষ্টিল আৰু মানে ড্ৰায়াৰত শুকালে মই ইমান ভাল নাপাওঁ চুলিখিনি ভাল নাপাওঁ মানে সদায় সদায় ড্ৰায়াৰত যদি শুকাওঁ ন চুলিখিনি মানে একদম মানে কি বুলি কয় আৰু ডেমেজ হৈ যায় সেইকাৰণে মই মেক্সিমাম টাইম ৰ'দতে শুকাওঁ এনেকৈ চুলিখিনি গা পা ধুই আহিলোঁ আৰু এতিয়া চাওঁ আৰু কি কৰোঁ এনেকৈ অলপ ৰ'দত চুলিখিনি শুকাই লওঁ এই জানেনে আমাৰ ওপৰত দুটা কাউৰী থাকে পোৱালি দিছে নেকি কাউৰী দুটাই আমাৰ ওপৰত আহিবলৈ নিদিয়ে জানে মানে ওপৰত আহিলে ইমান চিঞৰি থাকে ন যেন আমি তাহাঁতৰ পোৱালিকেইটা লৈহে যাম ক'ত বা দিছে দেখাও পোৱা নাই পোৱালিকেইটা কিন্তু মানে বহুত বেছি ডিষ্টাৰ্ব কৰে আৰে কওকচোন আমি আৰু তাহাঁতৰ পোৱালিকেইটা নিমনে নিনিও ন ষ্টিল মানে কাউৰীকেইটা একদম ওপৰত আহিব নিদিয়ে মই কিবাকৈ আহোঁ আৰু ওপৰত চিঞৰি থাকে জানেনে ওপৰত আহিলে আৰু ওপৰত আমাৰ পানীৰ টেংকি আছে মায়ে কেতিয়াবা বা ঘৰৰ মানুহে কেতিয়াবা পানী চাবলৈ উঠে সেই পানী চাবলৈও নিদিয়ে মানে ইমানেই কাউৰীকেইটাই চিঞৰে বাপৰে ৰ'দ ওলাইছে ধুনীয়াকৈ এতিয়া চুলিখিনি শুকাই লওঁ মই তারপরে এতিয়া বহুত বেছি রোদ দিছে একদম মোর মানে চকু এটা মেলিব পারা নাই বহুতে রোদ দিছে তলত যাই পেলাই বারান্দাতে শুকাও নেকি চুলিখিনি আপোনালোকে ৰ'দ দিলে ভাল পায় নে বৰষুণ দিলে ভাল পায় প্লিজ জনাব মই কিন্তু বৰষুণ দিলে বেছি ভাল পাওঁ ৰ'দতছে মানে ৰ'দত ন মানে গা চা বহুত খুজাই থাকে আৰু ইমান গৰম লাগে সেইকাৰণে বৰষুণে ভাল পাওঁ কিন্তু বৰষুণ দিলে আকৌ বাহিৰত ওলাই যাব নোৱাৰি এনে পেনপেনীয়া বতৰ সেইটো এটা প্ৰব্লেম ষ্টিল জনাব মানে ৰ'দো দিব নালাগে বৰষুণো দিব নালাগে যোনটো মানে ঠাণ্ডা ঠাণ্ডা এটা ক্লাউডি ৱেডাৰ ন সেইটো মই চবচে বেছি ভাল পাওঁ তো ফ্ৰেণ্ডছ এতিয়া মোৰ অনলাইন ক্লাছ কৰা আৰু পঢ়া দুইটাই হৈ গ'ল আৰু এতিয়া মই যাম তললৈ মানে মোৰ কিবা খাবলৈ খুব মন গৈছে একচুৱেলি ভোক নালাগে মোৰ এইখিনিতে মানে 12টা 12:30 বজাত ভোক নালাগে মোৰ কিবা খাবলৈ লোভ লাগে মানে কিবা এটা লাইট বস্তু খাবলৈ লোভ লাগে আৰু ইমান গৰম ন চাওঁ কিবা এটা ঠাণ্ডা বস্তু মানে ঠাণ্ডা কিবা এটা খাম আৰু মই তো বলক এতিয়া যাওঁ তললৈ যাই পেলাই লগ পাই আছোঁ আপোনালোকক তো ফ্ৰেণ্ডছ এতিয়া খাম মই জুচ ড্ৰয়িং ৰুমত বহি মোৰ ড্ৰয়িং ৰুমত বহি ন বহুত ভাল লাগে আলহীৰ নিচিনা পৰি যাব আলহীৰ নিচিনা মই ড্ৰয়িং ৰুমত বহি থাকোঁ বহুত ভাল লাগে মোৰ এনেকৈ ড্ৰয়িং ৰুমত বহি আৰু জুচ খাম ক্লাছ কৰি আৰু এইফালে মানে একচুৱেলি মানুহৰ গছ গছনি চৰাই তৰাই দেখা পায় সেইকাৰণে মই এনেকৈ বহি পেলাই ড্ৰয়িং ৰুমত বহি পেলাই এনেকৈ জুচ খাওঁ আৰু এনেকৈ চৰাই চাই থাকোঁ গছ চাই থাকোঁ জুচ খাই থাকোঁ মানে এনেকুৱা টাইমত ন এনেকুৱা অলপ মানে ঠাণ্ডা বস্তু খাই মানে বহুত ভাল লাগে বেছি ঠাণ্ডাও নাখাওঁ মই এনেও অকণমান ফ্ৰিজত থৈছিলোঁ খোৱাৰ 20 মিনিটছমান আগত ফ্ৰিজত সোমাই থৈ দিছোঁ যোনটো অলপ মানে ঠাণ্ডা হয় ন সেইটো খাই ন বহুত বেছি ভাল লাগে তো মই খাই লওঁ তাৰপিছত লগ পাই আছোঁ ফ্ৰেণ্ডছ মোৰ আইচক্ৰীম খাবলৈ বহুত মন গৈছে এতিয়াতো বাৰু দোকানে বন্ধ হ'ল আৰু এইকেইদিন আমাৰ ঘৰত আইচক্ৰীম আনি থোৱা নাই মানে আগতে আইচক্ৰীম আনি থৈছিল কিন্তু লাষ্ট ইয়াৰো এনেকৈ ঘৰত আইচক্ৰীম আনি নথয় আৰু এই বছৰো আইচক্ৰীম আনি নাই থোৱা মানে আইচক্ৰীম আনি থ'লে ভণ্টি আৰু মই ন পূৰা পটাপট মানে আইচক্ৰীম খাই শেষ কৰি দিওঁ মানে আজি আনিলে আজি এতিয়া খতম আৰু এনেকৈ খালেতো যদি জ্বৰ কাহ চৰ্দি হয়তো আৰু বেয়া ন এইটো টাইমত সেইকাৰণে আইচক্ৰীম আনি থোৱা নাই কিন্তু মোৰ আইচক্ৰীম খাবৰ কাৰণে বেয়া ক্ৰেভিং হৈ আছে মানে বহুত বেছি মন গৈ আছে মানে আজি বহুত বেছি গৰম লাগি আছে কিবা নাজানো কিয় বা সেইকাৰণে ফ্ৰেণ্ডছ এতিয়া বাজিছে ইভিনিং 4টা আৰু ভণ্টি কৈছে তাই বোলে আলু পৰাঠা খায় মানে তাই মোৰ আলু পৰাঠাটো খাই বহুতেই বেছি ভাল পায় কাৰণ মই একদম ধাবা ষ্টাইলত আলু পৰাঠাটো বনাওঁ সেইকাৰণে তাই খাই বহুতে ভাল পায় তো ভাবিলোঁ আপোনালোকৰ লগতে আজি ৰেচিপিটো শ্বেয়াৰ কৰোঁ মানে একদম ধাবা ষ্টাইল হয় আপোনালোকেও ঘৰত ইজিলি বনাই কম টাইমৰ ভিতৰত খাবলৈ পাৰিব তো বলক আজি ৰেচিপিটো আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ তো
তো ফ্ৰেণ্ডছ এয়া মই আলু বইল কৰি লৈ লৈছোঁ আৰু ইয়াতে মই অকণমান নিমখ দি দিছোঁ আৰু এইটো এতিয়া অলপমান ইয়াতে মছলা দি পেলাই স্মেচ কৰিব লাগিব। তো মই দেখাই আছোঁ। তাৰপিছত ইয়াতে অকণমান মই জিৰা গুড়ি আৰু ধনিয়া গুড়ি দিম। ইয়াতে অকণমান মই জিৰা গুড়ি আৰু ধনিয়া গুড়ি দি দিছোঁ। তাৰপিছত অকণমান কাশ্মীৰী মিৰ্চ পাউডাৰটো দি দিম কালাৰটোৰ কাৰণে। ইয়াতে এইটো স্মেচ কৰিম আৰু আপোনালোকে ইচ্ছা কৰিলে গৰম মছলাও দিব পাৰে। এয়া আলুখিনি স্মেচ কৰি লৈ ল'লোঁ। এতিয়া মোক লাগিব কেৰাহী। মই কেৰাহীটো ওলাই ল'লোঁ। কেৰাহীটো ওলাই তো মই এতিয়া তেলত দি দিম পিঁয়াজ অকণমান। এয়া পিঁয়াজ দি দিছোঁ। পিঁয়াজখিনি ফ্ৰাই হ'বলৈ দিম। পিঁয়াজখিনি ফ্ৰাই হোৱাৰ পিছত যোনখিনি আলু স্মেচ কৰি দিছিলোঁ সেই আলুখিনি মই এই স্মেচ কৰা আলুখিনি মই ইয়াতে দি দিম। দি পেলাই আলুখিনি ধুনীয়াকৈ মই ফ্ৰাই কৰিম। এতিয়া মই ইয়াতে দি দিম হাফ স্পুনটো আপোনাৰ সেই চিলি ফ্লেক্স দি পেলাই মই ধুনীয়াকৈ ভাজি ল'ম এতিয়া। তো এয়া হৈ গ'ল মোৰ আলু ৰেডি। চাব পাৰে আপোনালোকে ধুনীয়াকৈ ফ্ৰাই কৰি হৈ গ'ল এনেকুৱা আলুটো। ফ্ৰাই কৰি লৈছোঁ মই আলুটো। তো মই এতিয়া পৰঠাৰ কাৰণে আটাটো মাৰি লৈ ল'লোঁ। এতিয়া বেলিব লাগিব। আপোনালোকে বেলাৰ প্ৰথমতে অকণমান সৰুকৈ বেলিব, মানে মোটাকৈ। এইটো পৰ্চন মোটা হৈ থাকিব লাগিব, নহ'লে আপোনাৰ পৰঠাখন ফাটি যাব যেতিয়া আপুনি আলু ষ্টাফিংটো সোমাব। তো এতিয়া মই ষ্টাফিংটো সোমাম। মাজত ষ্টাফিংটো সোমাই ল'লোঁ। এতিয়া মই মাজত ধুনীয়াকৈ গ'লকৈ ল'ম আৰু গ'লকৈ ধুনীয়াকৈ মাজত ষ্টাফিংটো সোমাই দিম। এয়া মই এনেকৈ আকৌ আটাটো এনেকৈ এটা পটলি টাইপকৈ এনেকৈ মই আটাটো লৈ লৈছোঁ। এয়া দুইফালে এনেকৈ এটা পটলি টাইপ হৈছে এই আটাটো। এতিয়া মই হাতেৰে এনেকৈ টিপি যাম লাহে লাহে কোমল হাতেৰে। আপোনালোকে এনেকৈ অকণমান আটা লগাই ল'ব আৰু এনেকৈ টিপি যাব কোমল হাতেৰে। আপোনালোকে বেছি ফ'ৰ্চ নিদিব। ফ'ৰ্চ দিলে আপোনালোকৰ যোনটো ভিতৰত ষ্টাফিংটো দিয়া আছে সেইটো আপোনালোকৰ ওলাই যাব। সেইকাৰণে বেছি ফ'ৰ্চ নিদিব আৰু হাতেৰে অকণকৈ লাহে লাহে আটা লগাই আপোনালোকে টিপি যাব। তাৰপিছত আপোনালোকে লাহেকৈ বেলিব, বেছি ফ'ৰ্চত নহয়। যাতে ফাটি নাযায় সেইটো মন ৰাখি লাহে লাহে আপোনালোকে বেলি যাব। এয়া হৈ গৈছে আপোনালোকৰ পৰঠাখন ৰেডি। এইটো এতিয়া ভাজিব লাগিব। এই ঘৰত কৰোণাৰ কাৰণে এটা বস্তুৱে ঘৰত থাকি শিকিছোঁ, সেইটো হ'ল ৰান্ধিব। ঠিকছে মই আজিকালি মানে ঘৰত বহি বহি আমনি লাগেতো, ঠিকছে মই ৰান্ধি থাকোঁ আৰু ঘৰৰ মানুহবোৰক খুৱাই থাকোঁ, নিজেও খাই থাকোঁ। তো পেনখন অলপমান গৰম হোৱাৰ পিছত মই তেল নিদিয়াকৈ এনেকৈ অকল পৰঠাখন দি দিম। দিব নালাগে, এনেকৈ আগতে পৰঠাখন অকণমান সিজিবলৈ দিম, অকণমান জাষ্ট। তাৰপিছত এতিয়া যেতিয়া হাফ সিজা হৈছে তেতিয়া মই আপোনালোকে ৰিফাইন অইলো দিব পাৰে। মই পিছে অলিভ অইল দিম, আপোনালোকে ৰিফাইন অইল দিব। মই ইয়াতে অকণমান অলিভ অইল দিলেও বেয়া নালাগে, হেল্ডি হয় অলিভ অইল দিলে। মই আজি অলিভ অইল দিছোঁ। এনেকৈ ধুনীয়াকৈ মই ফ্ৰাই কৰি ল'ম গোটেই ছাইডত। তাৰপিছত আকৌ মই উলটাই দিম, ফ্ৰাই কৰি যাম মই ধুনীয়াকৈ। এইটো হৈ গৈছে মোৰ পৰঠাখন। এনেকৈ ধুনীয়াকৈ দুইফালেদি সিজি যাবলৈ দিব। এয়া পৰঠাখন দুইফালেদি সিজি গৈছে। এতিয়া হৈ গৈছে মোৰ পৰঠাখন ৰেডি। তো ফ্ৰেণ্ডছ এয়া হৈ গ'ল মোৰ আলু পৰঠা ৰেডি। আপোনালোকক দেখাই আছোঁ। এইয়া ভিতৰৰ পৰাও ধুনীয়াকৈ মানে কুক হৈছে।
এয়া দেখিছে আৰু এয়া ভিতৰৰ ফালে চাওক খুব ধুনীয়াকৈ এনেকৈ হৈ যায় আৰু বহুত বেছি টেষ্টি হয় মই খাই দেখাই আছোঁ তো অকণমান মই ট্ৰাই কৰোঁ এয়া চচৰ লগত বহুত বেছি টেষ্টি প্লিজ ফ্ৰেণ্ডছ আপোনালোকেও এনেকৈ বনাই পেলাই খাব আপোনালোকে খাই পেলাই জনাব কেনেকুৱা লাগে বহুত বেছি টেষ্টি হয় একদম মানে কি ক'ম আৰু একদম ধাবা ষ্টাইল হয় আপোনালোকে খাই পেলাই এবাৰ প্লিজ কমেণ্ট কৰি জনাব বহুত বেছিয়ে ভাল লাগে এইটো খাই পেলাই এইয়া মোৰ ভণ্টি খাই আছে মানে তাইৰ ফেভৰেট হয় এইটো আলু পৰাঠা মই বনোৱা আলু পৰাঠাটো ন তাইৰ একদম ফেভৰেট তাই এতিয়া দেখাই দিব আপোনালোকক এইয়া এনেকৈ ভিতৰত দেখিছে আলুটো সেনেকৈ আছে মাজেদি আলুটো আছে একদম ধাবা ষ্টাইলৰ নিচিনা ধাবাতকৈও টেষ্টি হয় এয়া এনেকৈ মাজেদি আলুটো আছে এইটো ওৱান অফ দ্য ফেভৰেট ডিছ হয় বা বনোৱা বহুত টেষ্টি লাগে ফ্ৰেণ্ডছ এতিয়া মই লৈ আছোঁ মিল্ক শ্বেক এইটো বানানা মিল্ক শ্বেক হয় এইটোত মই কল দিছোঁ আমাৰ ঘৰৰে কল আছে বহুত টেষ্টি হয় আৰু বহুত মিঠা কল দিছোঁ হানি দিছোঁ আৰু আপোনাৰ এলমণ্ড আৰু কাজু দিছোঁ আৰু ধুনীয়াকৈ মই জুচাৰত কি কয় শ্বেকটো বনাই লৈছোঁ গাখীৰ দি পেলাই আৰু বহুত বেছি টেষ্টি লাগে খাই মানে মোৰ মানে বহুত ফেভৰেট হয় এইটো মিল্ক শ্বেক মই মানে বহুত বেছি ভাল পাওঁ মিল্ক শ্বেকটো খাই আপোনালোকে ইভিনিং খাব পাৰে ঘৰত বনাই ভাল লাগে খাই পেলাই মিল্ক শ্বেকটো একদম মানে পাৰফেক্ট হয় থিকনেছটো আপোনালোকে তো আজিৰ ভিডিঅ'টো এই মিল্ক শ্বেক খাই এণ্ড কৰোঁ আশা কৰিলোঁ আপোনালোকে ভিডিঅ'টো ভাল পালে চাই আৰু ইফ ভাল পালে দেন প্লিজ লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে বেল আইকনটো ক্লিক কৰি দিব যাতে মোৰ লেটেষ্ট আপডেটবোৰ আপোনালোকে পাই থাকে বাই বাই